আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই যিখন স্কুলত চাকৰি কৰোঁ তাৰ কমন ৰুমৰ পৰা, অৰ্থাৎ এইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা কমন ৰুম। আৰু ইয়াতে আজি আমাৰ সহকৰ্মী ভণ্টি অৰ্চিতাৰ জন্মদিন পালন কৰা হৈছে। কালিয়ে তাইৰ বাৰ্থডে হৈ গ'ল, কিন্তু যিহেতু তাই কালি লিভত আছিলে সেইকাৰণে আজিয়ে পাৰ্টি কৰা হৈছে। কৰ্মী ভণ্টি অৰ্চিতাৰ কালি বাৰ্থডে হৈ গ'ল, আৰু যিহেতু তাই কালি অহা নাছিলে আজি অকণমান দিয়া, মই এনেই কেক নাখাওঁ যে, অকণমান কমাই দিয়া, এই ক্ৰীম নালাগে, এইডোখৰকে দিয়া। এনেইতো মই স্কুলত বিশেষ অকেজন নহ'লে ভিডিঅ' নকৰোঁ, কিন্তু আজি যিহেতু আমাৰ কমন ৰুমত বাৰ্থডে চেলিব্ৰেশ্যন কৰা হৈছে, আগতেও কৰা হৈছে, কিন্তু কোনোদিনে মনলৈ নাহে ভিডিঅ' কৰি ৰাখিবলৈ। আৰু আজি কি বা মন গ'ল সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। হয়তো যেতিয়া বুঢ়ী হ'ম তেতিয়া মনত পেলাবলৈ হ'ব, এনেকৈ এটা দিন কটাইছিলোঁ বা এনেকৈ সময়বোৰ কটাইছিলোঁ বুলি।